পজিশনত বিটিসি আপনারা মিত্র যদিও তথাপি তালৈকে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব 2025 আৰু বহুত দিন আছে আপোনালোকে অপেক্ষা কৰক 2025 লৈকে কি হয় কোনফালৰ হাৱা কোনফালে যায় কেতিয়া ৰাতি হয় কেতিয়া দিন হয় এটো 2025 টো বহুত দিন আছে এতিয়া আমি বহুত স্পিডত কাম কৰি আছো বডলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰাটো আমাৰ এটা ডাঙৰ উদ্দেশ্য আছিল আৰু ইউপিপিএল বিজেপি মিলি প্লাই এতিয়া বডলেণ্ডত আনি শান্তি আনিবলৈ সক্ষম হৈছো সো বডলেণ্ডৰ ৰাইজেহে ঠিক কৰিব অনাগত দিনত ৰাজনীতিৰ পথাৰখনত ৰাজনীতিৰ দিশখন কোনফালে নিৰ্ণয় কৰিব হিটো বডলেণ্ডৰ ৰাইজে নিৰ্ণয় কৰিব গতিকে আপোনালোকেও ইয়াৰ ডাঙৰ এটা সাক্ষী যে যোৱা 15টা বছৰ 17টা বছৰত বিপিএফৰ সময়ত কি হৈছিল তাৰ আগত কি হৈছিল তাৰ পিছত কি হৈছিল গুটি ঘটনা পৰিঘটনাবিলাকৰ আপোনালোকে সাক্ষী হয় আমাৰ সাংবাদিকসকলে গতিকে এটো সময়ে ঠিক কৰিব কোনটো কোনপালি কি হ'ব 2024 লোকসভা নিৰ্বাচন আছে এটো কথা আপোনাৰ আগতে বহুত প্ৰশ্ন কৰা হৈছে এইদিনাটো আপোনালোকে নিজাববীয়াকৈ কেইটা সিট সিদিনাটো ভালকে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ মিটিঙত আহি কৈ গৈছে গতিকে আমাৰ যেটো আন্ডাৰষ্টেণ্ডিং আমাৰ যেটো এলায়েন্স যেটো চলি আছে চলি থাকিব কাৰণ এই এলায়েন্সটো কোনোবা ব্যক্তিৰ কাৰণে নহয় এই এলায়েন্সটো বডলেণ্ডৰ শান্তিৰ কাৰণে বডলেণ্ডৰ উন্নয়নৰ কাৰণে গতিকে ইয়াত কিবা এটা তেনেকুৱা আছে বুলি মই নাভাবো কোকৰাঝাৰ সিটটো এটো কোকৰাঝাৰ সিটটো কন্টেষ্ট কৰিব নকৰা কোনো কথা নাই আৰু কোকৰাঝাৰ সিটৰ লগতে যেটো 14টা সিট আছে তাত মিত্ৰজোঁটৰ যিবিলাক কেণ্ডিডেট হ'ব এজিপি বিজেপি বা ইউপিপিএলৰ সকলো কেণ্ডিডেট জিকিব ইয়াৰ কাৰণে আমি কাম কৰিম তো বিপিএফ ঠিক কৰিব কাৰণ ইমানক ডাঙৰটো ঠিকা ল'ব নোৱাৰো বিপিএফৰ কি হ'ব ইয়াৰ ঠিকাটো কেনেকৈ ল'ম ইফালে ডাঙৰ ঠিকাদাৰ আছে বিপিএফও কৈছে যে তেওঁলোকক কোকৰাঝাৰত প্ৰাৰ্থী দিব বা মংগলদৈত দিব ৰাজনীতি কৰা মানুহবিলাকৰটো হিটোৱে হয় পলিটিচিয়ান থিং অফ ইলেকশ্যন ষ্টেটছমেন থিং অফ জেনেৰেশ্যন গতিকে দোজ হু আৰ পলিটিচিয়ান